নমস্কাৰ সমূহ দৰ্শককে মোৰ চেনেল উৰ্মিছ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ কঁঠালগুটিৰ লগত টোৰা মাছৰ জোল। এই বাৰিষা বতৰত কঁঠালগুটি বহুত পৰিমাণে পোৱা যায় আৰু টোৰা মাছো বহুত মানুহৰে প্ৰিয়, আৰু সেইসকল মানুহৰ কাৰণেই মই লৈ আহিছোঁ টোৰা মাছ আৰু কঁঠালগুটি একেলগে বনোৱা এই জোলখন। আৰু আজি মই এই বিষয়ে আপোনালোকৰ আগত ব্যাখ্যা কৰিম। এই জোলৰ কাৰণে মই আজি টোৰা মাছ লৈছোঁ 200 গ্ৰামমান। তাৰপিছত তাৰ লগত লৈছোঁ এটা ডাঙৰ পিঁয়াজ কুটি কুটি কৰি কাটি লৈছোঁ। তাৰপিছত 4টা কেঁচা জলকীয়া লৈছোঁ। 200 গ্ৰামমান কঁঠালগুটি সিজাই ধুই চাফা কৰি লৈছোঁ। এটা আলু লৈছোঁ, আধা বিলাহী লৈছোঁ, আধা ফালি বিলাহী, নিমখ, জিৰা গুড়ি, হালধি, জলকীয়া গুড়ি, হালধি গুড়ি লৈছোঁ 1 চামুচকৈ, হালধি গুড়ি আধা চামুচ লৈছোঁ। এয়া আপোনালোকে দেখা পাইছে। তাৰপিছত মই এখন কেৰাহীত 2 চামুচ মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হ'বলৈ দি মই তাত পিঁয়াজখিনি দি দিছোঁ, কুটি থোৱা পিঁয়াজখিনি দিয়াৰ পিছত মই সেইখিনি পিঁয়াজখিনি তেলত অলপ দেৰি ভাজিছোঁ। সেইখিনিৰ কাৰণে মই জুইটো মিডিয়াম ফ্লেমত ৰাখি থৈছোঁ। এই আপোনালোকে দেখা পাইছে। তাৰপিছত মই পিঁয়াজখিনি দিয়াৰ পিছত জলকীয়াখিনি দিম। সৰু সৰুকৈ ফুটা কৰি মই জলকীয়াখিনি লৈছোঁ, যাতে জলকীয়াখিনি ফুটি নাযায় তেলত দিয়াৰ পিছত আৰু জলকীয়াৰ পৰা চেণ্টটো আহে। জলকীয়া আৰু পিঁয়াজখিনি আধা সিজাৰ পিছত মই তাৰ ওপৰত ৰেডি কৰি থোৱা মছলাখিনি দি দিম। জিৰা, ধনিয়া, জলকীয়া গুড়ি, হালধি আৰু নিমখখিনি মই একেলগে দি দিম। তাৰপাছত এয়া মই তেলত ভাজিম, 1 মিনিটমান ভাজিম। আৰু এইটো লক্ষ্য ৰাখিব লাগিব যাতে মছলাখিনি পুৰি নাযায়। এয়া মিক্স কৰি হোৱাৰ পাছতে মই তাত 1 কাপমান পানী দি দিম। আপোনালোকে দেখিছে এয়া পানী দিয়া। তাৰপিছত মই গোটেইখিনি গুলি দিছোঁ মছলাখিনি পানীত যাতে মিহলি হৈ যায় ধুনীয়াকৈ। এতিয়া মই সেইখিনি পানী মই ৰেডি কৰি থোৱা টোৰা মাছখিনি ঢালি দিম। এয়া দেখা পাইছে মই টোৰা মাছখিনি ধুনীয়াকৈ পৰিষ্কাৰ কৰি ধুই থৈছোঁ, আৰু পৰিষ্কাৰটো যাতে ভালকৈ হয় সেইটো কথা চবেই লক্ষ্য ৰাখিব লাগিব। তাৰপিছত মই গোটেইখিনিৰ লগত মই মিক্স কৰি দিম। আৰু সৰু মাছ হিচাপে ভজাৰ দৰকাৰ নাথাকে, সৰু মাছ সোনকালেই সিজি যায়, ভাজিলে একেবাৰে নাইকিয়াহে হৈ যায়। সেইকাৰণে মই সেই মছলাতে সিজাম। 5 মিনিট সময় এনেকৈ সিজাই থাকিম মিডিয়াম ফ্লেমত। এয়া সিজি আছে। তাৰপিছত মই আকৌ 3 মিনিটমান সময় আকৌ সিজাম, যাতে মছলাখিনিয়ে তেলটো এৰি দিয়ে। মই তাৰ কাৰণে ঢাকোন দি দিম যাতে বস্তুটো ভালকৈ সিজে। এয়া দেখিছেই মছলাই তেল এৰিবলৈ ধৰিছে, আৰম্ভ কৰিছে। আপোনালোকে দেখা পাইছেই এই ৰংটো ধুনীয়া হৈ গৈছে। মছলাখিনি তেলটো এৰি দিছে। এতিয়া পাচলিখিনি দিয়াৰ সময় পাইছেহি। মই ৰেডি কৰি থোৱা পাচলিখিনি এতিয়া দি দিম। এয়া দি দিছোঁ মই পাচলিখিনি, কঁঠালগুটি, আলু, বিলাহী এইবোৰ দি দিছোঁ। দি পেলাই সেইখিনি দিয়াৰ পিছত মই লাহে লাহে লৰাম, যাতে মাছখিনি অলপো ভাঙি নাযায়, টুকুৰা হৈ নাযায়। লাহে লাহে লৰাইছোঁ অতি সাৱধানেৰে। তাৰপিছত আলু, কঁঠালগুটি, বিলাহী গোটেইখিনি ধুনীয়াকৈ একেলগে মিক্স হৈ যাবলৈ মই তাত আকৌ 1.5 কাপমান পানী দি দিম। ডুব যোৱাকৈ 1.5 কাপমান পানী দিম। আকৌ মিডিয়াম ফ্লেমত মই সেইখিনি সিজিবলৈ এৰি দিম। সেইখিনি সিজিবলৈ মই 5ৰ পৰা 10 মিনিটমান দি দিম। মিডিয়াম ফ্লেমতে মই জুইটো দিম। এয়া ঢাকোন দি মই ধুনীয়াকৈ সিজিবলৈ এৰি দিছোঁ। এই সিজিছে 10 মিনিটমানৰ পিছত আপোনালোকে দেখিবলৈ পাইছেই ধুনীয়া গ্ৰেভি হৈ গৈছে। যদি আপোনালোকে ইচ্ছা কৰে যে গ্ৰেভি খাওঁ ৰুটি চুটিৰ লগত, তেতিয়াহ'লেও খাব পাৰে। যদি ইচ্ছা নকৰে যে নাই অলপ পনীয়া কৰি পেলাই ভাতৰ লগত খাম, তেতিয়াহ'লে পনীয়া কৰিবলৈ আপোনালোকে পানী ঢালি দিব পাৰে। আলু, কঁঠালগুটি, বিলাহী, মাছ চব একেলগে মিলি গৈছে আৰু বহুত ধুনীয়া চেণ্ট ওলাইছে। এই আপোনালোকে দেখা পাইছে চব ভালকৈ মিক্স হৈ গৈছে, দেখিছে আপোনালোকে। তাৰপিছত মই এতিয়া জোলৰ ৰেচিপি বনাইছোঁ যিহেতু, সেইকাৰণে মই তাত অলপ পানী দি দিম। বেছি পানী নিদিওঁ, জোলৰ কাৰণে যিমানখিনি দৰকাৰ, ধৰক 1.5 কাপমান, 2 কাপ পানী মই দি দিছোঁ।
যিহেতু মই জোল বনাই আছোঁ। এয়া আকৌ এবাৰ লৰাই দিছোঁ। তাৰপিছত আৰু 5 মিনিটমান মই সিজিম বইল কৰিম। তাৰ কাৰণে মই জুইটো হাই ফ্লেমত দি দিম। হাই ফ্লেমত মই বস্তুটো উতলাম, অলপ দেৰি 10 মিনিটমান উতলাই থাকিম। এয়া মোৰ জোল কঁঠালগুটি আৰু গুড়া মাছৰ জোলখিনি ৰেডি হৈ গৈছে। দেখিছে আপোনালোকে কিমান ধুনীয়া হৈছে কালাৰটো। খাবলৈ বহুত টেষ্টি হৈছিল। আপোনালোকে বিশ্বাস কৰক আৰু ঘৰতে আপোনালোকে এইটো বস্তু বনাই চাবচোন, কিমান ধুনীয়া হয়। এয়া দেখিছেই নহয়, ৰেচিপিটো দেখিবলৈও ভাল আৰু খাবলৈও বিৰাট টেষ্টি হয়। মোৰ এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে চাই পেলাই এটা কমেণ্ট কৰিবচোন, আৰু যদি ভাল পায় এটা লাইক কৰিব, আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। হেৰি ধোৱা খাব পৰা